নমস্কাৰ সকলোকে। সেইদিনাখন মই এটা ভিডিঅ' কৰি ৰাখিছিলোঁ, ভিডিঅ'টো আপলোড দিয়া নাছিলোঁ আৰু টেপ ডিউটিত যোৱাৰ আগদিনাখন আমি গৈছিলোঁ হাজো মন্দিৰত আৰু ভিডিঅ'টো আজি আপলোড দিম, সকলোৱে চাব। এয়া এনেকৈ আমি হাজো মন্দিৰ আহিলোঁ আৰু মই হাজোত বিয়াৰ পিছতে আহিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ তেতিয়াও সময় নিমিলিল কাৰণ তেওঁ 10 দিন পিছতে যাব লগা হ'ল তাত। আৰু এইবাৰো ঘৰত আহিছে, ভাবিছিলোঁ লাহেকৈ যাম আৰু তাত আছেই যিহেতু ঘৰত কেইদিনমানৰ ছুটি আনিছিলে, কিন্তু উপায় নাই, এইবাৰতো যাব লগা হ'ল। আৰু এইখিনি জেগা দেখিছেনে? এইখিনিত জেগা সেই কোৰ্ট মেৰেজ হোৱাৰ দিনাখন সিন্দুৰ দিছিলে, সেইকাৰণে আপোনালোকক এবাৰ দেখিছিলোঁ। আৰু চাওক মানুহজনৰ হাঁহিটো, যিমান যি তেওঁৰ দুখ থাকিলেও মুখত হাঁহিটো থাকিবই। আৰু আমি আহিলোঁ ৰঙিয়া আৰু মাৰ ঘৰত আহিছিলোঁ, থকাকৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। তাৰ পিছদিনাখন আকৌ তেওঁ যাব ওলাইছে, এনেকৈ ভাত খোৱা ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। তাৰপিছত আমিও থ'বৰ কাৰণে আহিলোঁ তেওঁক ষ্টেচনলৈকে, কাৰণ ঘৰৰ পৰা পঠালে মোৰ ভাল নালাগে মনটো। মই সেইবাৰো গৈছিলোঁ আৰু এইবাৰো গ'লোঁ আৰু সেইদিনা ভিডিঅ' এটা দিছিলোঁ মই, বহুতে যি টি কমেণ্ট কৰিছে, কিন্তু কৈ থাকক আৰু যোনে যি কয়। আমাৰ মনৰ দুখটো আমিহে বুজোঁ, বেলেগেতো বুজি নাপায় নহয়।